জাতি নাই মোৰ কোনো ধৰ্ম নাই ময়ে মুক্ত ময়ে কাঞ্চনজংঘা নমস্কাৰ বন্ধুসকল মই অংকমান বৰদলৈ স্বাগতম জনাইছো আপোনালোকক পুনৰবাৰ মনৰ কথাৰ দ্বিতীয়টি খণ্ডলৈ বন্ধুসকল আজি আমি কথা পাতিম জুবিন গাৰ্গ ব্ৰাহ্মণ আৰু কাঞ্চনজংঘাৰ ওপৰত জুবিনক লৈ বাৰে প্ৰতি ইমান বিতৰ্ক কিয় আজি জুবিনে কাঞ্চনজংঘা এখন ছবি উলিয়াইছে সেই কাঞ্চনজংঘা ছবিখনক লৈ জুবিনে কিবা এটা মন্তব্য কৰিছিল সাম্প্ৰদায়িক মন্তব্য কৰিছিল বুলি ব্ৰাহ্মণসকলে বিতৰ্ক আৰম্ভ কৰিছে বিতৰ্ক উৎপাত কৰিছে আসলতে জুবিনে কি কথাক লৈ কি কথা কবলৈ গৈছিল হেতু কোনেও ভাবি চোৱা নাই জুবিনদাই কৈছিল যে আমি সাম্প্ৰদায়িকতাবাদ নোহোৱা কৰিব লাগে আমি জাত পাত নোহোৱা কৰিব লাগে আমি কাষ্টলেছ এখন সমাজ গঢ়ি তুলিব লাগে কিন্তু সেই কথাটোকে নি কোৰ পৰা কলৈ পয় দিলেগৈ আজি ব্ৰাহ্মণসকলে আজি আমি প্ৰথমৰ পৰা যদি চাও তেতিয়াহলে অসমীয়া ছবি উন্নতিৰ কাৰণে ব্ৰাহ্মণসকলৰ কিবা অৱদান আমি দেখিবলৈ পাইছোনে বা কিমানজন ব্ৰাহ্মণে ক'ব পাৰিব যে আমি ইমানখন অসমীয়া সিনেমা টিকেট কাটি গৈ অসমীয়া সিনেমা হলত চাইছো আমি ব্ৰাহ্মণ সমাজে অসমীয়া সিনেমাৰ কাৰণে আমুকটো কাম কৰিছো আমি ব্ৰাহ্মণ সমাজে অসমীয়া সিনেমাৰ ৰক্ষাৰ কাৰণে অসমীয়া সিনেমা জগতখন ৰক্ষাৰ কাৰণে আমুকটো কাম কৰিছো আজি জুবিন গাৰ্গ এজন শিল্পী জুবিন গাৰ্গ এজন গায়ক আজি গায়ক হৈ জুবিন গাৰ্গে ছবি নিৰ্মাণ কৰিবলৈ আহিবলৈ তেওঁৰ কোনো দৰকাৰ নাই আজি জুবিন গাৰ্গৰ ছবি নিৰ্মাণ কৰিবলৈ অহা কোনো বিশেষ উদ্দেশ্য নাই জুবিন গাৰ্গে মাত্ৰ এটাই বিচাৰিছে অসমীয়া ছবি জগতখন কেনেদৰে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰো জুবিন গাৰ্গে বাৰে এটা কথাই কৈ আছে যে আমি আমাৰ অসমীয়া ছবি জগতখন আমি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো পুনৰ উদ্ধাৰ কৰিব লাগে বৰ্তমান সময়ত আমাৰ অসমীয়া ফিল্ম চাবলৈ কিমানজন যুৱক যায় কিমানজন ল'ৰা ছোৱালী যায় অসমীয়া ফিল্ম বুলি ক'লে কিমানজন যায় আৰে আজি অসমত অসমীয়া সিনেমা হল বন্ধ হৈ পৰি আছে কিন্তু এতিয়া সেইবোৰ পুনৰ উদ্ধাৰৰ কাৰণে কোনে চেষ্টা চলাইছে বামুনে নে জুবিনে আজি অসমীয়া সিনেমা পুনৰ উদ্ধাৰৰ কাৰণে কোনে চেষ্টা চলাইছে বামুন নে জুবিন উত্তৰটো মোক কোনোবাই দিব পাৰিবনে নোৱাৰে হয়তো ব্ৰাহ্মণসকলে ক'ব পাৰে যে আমাৰ লগুন চিঙা চিন দিছে কিন্তু যদি হিন্দী সিনেমাত মন্দিৰ জ্বলোৱাৰ চিন দিব পাৰে মছজিদ জ্বলোৱাৰ চিন দিব পাৰে মন্দিৰৰ পূজাৰীক হত্যা কৰাৰ চিন দিব পাৰে তেনেহলে জুবিনে কিয় বামুনৰ লগুন চিঙাৰ চিন কাঞ্চনজংঘাত দিব নোৱাৰে আপোনালোকে এটা কথা জানে নাই ব্ৰাহ্মণসকলক উদ্দেশ্যে মই এটা কথা সুধিব বিচাৰিছো জুবিনে ফিল্মখন ৰিলিজ কৰাৰ আগত যে আপোনালোকক দেখুৱাব লাগিব বুলি এটা মন্তব্য কৰিছিল জুবিনে ফিল্মখন কৰাৰ আগত ফিল্ম সোসাইটি অথবা ফিল্ম বোৰ্ডৰ পৰা জুবিনে পাৰমিশন ল'বলগীয়া হৈছে জুবিনে নিশ্চয়কৈ পাৰমিশন লৈছে পাৰমিশন লোৱাৰ পিছত জুবিনে ফিল্মখন কৰিবলৈ আগবাঢ়িছে আৰু জুবিনেও জানে যে সেই ফিল্মখন অসমৰ ছবি হলত প্ৰচাৰিত হ'ব আৰু আমাৰ দৰে যুৱকে চাব আমাতকৈ বয়োজ্যেষ্ঠ মানুহে চাব আমাতকৈ সৰু ল'ৰা ছোৱালীয়ে যাব জুবিনৰ মাথা বেয়া হোৱা নাই যে জুবিনে এনেকুৱা এখন ফিল্ম নবনায় যে যিখন ফিল্ম ৰিলিজ কৰাৰ আগত কাৰোবাক দেখুৱাৰ প্ৰয়োজন থাকিব আৰে আজি জুবিনে কি কৰা নাই অসমৰ কাৰণে হয়তো জুবিনৰ নিচিনা এখন শিল্পী পোৱাটো অসমৰ কাৰণে ভাগ্যৰ কথা জুবিনৰ মূল এতিয়া বহুতে বুজা নাই কিন্তু তেতিয়া বুজিব যেতিয়া জুবিন গাৰ্গ অসমৰ পৰা নোহোৱা হৈ যাব আজি জুবিনে খাৰগুলিৰ ঘৰত আমি দেখিছো আজি জুবিন দাই খাৰগুলিৰ ঘৰত জুবিন দা যেতিয়া শুই উঠে শুই নুঠাৰ আগৰ পৰা বহু মানুহ জুবিন দাক লগ কৰিবলৈ আহে তাৰ কিছুমান সেইদিনা এটা নিত্যমণি দাৰ শ্ব'ত জুবিন দাই কৈছিলে যে মই এতিয়া সমাজ সেৱা কৰিছো সমাজ সেৱা মানে কি জানে জুবিনে কি কৰিছে জুবিনে চাকৰি বিচাৰিছে চাকৰি বিচাৰি কাম কৰিব লাগে চাকৰি বিচাৰি যাব লাগে মিনিষ্টাৰ আহিলেও চলিব কিন্তু চাকৰি বিচাৰি আহিবলগীয়া হৈছে জুবিনৰ তুমি হৰ কেঞ্চাৰ পেচেণ্ট হয় আজি কিডনী পেচেণ্ট হয় সেইটো যাবলগীয়া হৈছে চৰকাৰ চলে কিন্তু আমি জুবিনৰ চলে কাৰণ যাতে জুবিনে সহায় কৰিব পাৰিব আৰু জুবিনে নিজে গান গাই জীৱন চলি কষ্ট কৰা ভয় পায় তেওঁলোকক সহায় কৰিছে জুবিনে কোনোদিন তেওঁলোকক বিমুখ কৰি ঘূৰাই পঠোৱা নাই আৰু এইটো জুবিনৰ কৰে আমি কোনো কাম সহ্য কৰি দিব নোৱাৰো আজি জুবিন গাৰ্গ অসমৰ ছাত্ৰ যুৱপ্ৰজন্মৰ ছাত্ৰ আৰু সেই জুবিনৰ কাৰণে আমাৰ দৰে লাখ লাখ যুৱকে বুকুৰ একুণত আচুতীয়া জেগা ৰাখি থৈছে আৰু সেই জেগাটো জুবিনৰ বাদে বেলেগ কোনেও দখল কৰিব নোৱাৰে আজি অসমত বহুত শিল্পী আছে আজি অসমত বহুত গায়ক আছে কিন্তু জুবিন গাৰ্গৰ নাম বেলেগে কোনো দিন হ'ব নোৱাৰে আপোনালোকে জুবিন গাৰ্গক লৈ জুবিন সদায়
বুলি আমি আশা কৰি আছো আৰু কাঞ্চনজংঘাই এখন অসমৰ চলিত ব্যৱস্থা ৰেকৰ্ড কৰিব বুলি আমি আশাবাদী আমি আশা কৰি আছো আৰু আমি সকলোৱে লৈ যাম কাঞ্চনজংঘাৰ নাম আমি বেলেগক দেখুৱাম আপোনালোকে যাওক বেলেগক দেখুৱাওক ফ্ৰেণ্ডক দেখুৱাওক আপোনালোকক আশাবাদী অসমীয়া কিন্তু আমি কথা কৰো আমাৰ নামো অকল জুবিনে কৰিব নোৱাৰে অকল জুবিনে কৰিব নোৱাৰে অকল কোনোবা এক কৰে অকল কোনোবা ডাইৰেক্ট কৰে অকল প্ৰডিউচাৰ কৰিব নোৱাৰে এজন প্ৰডিউচাৰে এখন ফিল্ম বনাব পাৰে এজন ডাইৰেক্টৰে এখন ফিল্ম ডাইৰেকশ্যন কৰিব পাৰে আৰু এজন এক্টৰে এজন এক্টৰ কৰিব পাৰে যদি আমি ফিল্ম চাবলৈ আগবাঢ়ি থাকোঁ তেনেহ'লে কিন্তু অসমীয়া চলিত জগতখন বৰ্তি নাথাকিব বাৰু লকডাউন পাৰ্লাৰ ভিডিঅ'টো নৱস্থান কৰিবলৈ যদি আমি ভিডিঅ'টো ভাল লাগিছে যদি মোৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই ল'ব আজিলৈ বিদায় জয় অসম